তলাতল ঘৰটোনো পুৰণি কালত কেনেকুৱা আছিলে তাকে জানিবৰ বাবে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। ইয়াতে সম্পূৰ্ণকৈ তলাতল ঘৰটো বনোৱা আছে। আগৰ দিনত আচলতে তলাতল ঘৰটো দেখিবলৈ এনেধৰণৰ আছিল। ইয়াত 3খন দৰ্জা আছিল, এখন এইখন আৰু এখন এইখন আৰু এখন আছে এইফালে, আৰু সম্পূৰ্ণ ঘৰটো এনেদৰে আছিল। ইয়াৰ কোনটো অংশত কি আছিল সকলোবিলাক জানিবৰ বাবে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰ ডিটেইলছ আমাক জনাব ইয়াৰ এজন গাইড মৃগাংক গগৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহোম যুগৰ যিমানবিলাক স্থাপত্য বনাইছিলে সেই স্থাপত্যবিলাকৰ ভিতৰত এই তলাতল ঘৰটোৱে এখন এটা বিশেষভাৱে উল্লেখযোগ্য স্থাপত্য আছিলে। ইয়াতে প্ৰথম অৱস্থাৰ যিটো আছিলে সেইটো দেখুওৱা হৈছিলে। যদি ইয়াত সোমাবৰ কাৰণে বুলিলে আপোনাৰ মেইনলি 3খন দুৱাৰ আছিলে। এখন আপোনাৰ গড়গাঁৱৰ ফালৰ পৰা আহিলে পানী দুৱাৰখন দেখাইছে, সেইখনেদি তেওঁলোকৰ সকলো পৰ্যায়ৰ মহিলা দুবিধক তেনেকুৱাবিলাক ভ্ৰমণ কৰিব পাৰিছিলে। এখন গড়গাঁও তেওঁলোকৰ ৰয়েল ফেমিলি যাব, তেওঁলোকৰ যিখিনি উচ্চপদস্থ বিষয়া বৰগোহাঁই বুঢ়াগোহাঁই তেনেকুৱাবিলাক যাব পাৰিছিলে। আৰু এইখন আপোনাৰ ৰংঘৰ ফালৰ পৰা যদি আহে নঘৰ, সেইফালেদি তেওঁলোকৰ অতিথিখিনি অহা যোৱা কৰিব পাৰিব। মানে চবৰে এণ্ট্ৰিটো বেলেগ বেলেগ। এইখন যেতিয়া মন বচা দুৱাৰ কয়, মানুহজনৰ মনটো বাচিছিলে, মানে মানুহজন কেনেকুৱা প্ৰকৃতি হ'ব, শত্ৰু হ'ব নে মিত্ৰ হ'ব, চাইহে তেখেতক ভিতৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। প্ৰথমখন ন? হয়, এইখন এইটো মেটেল ডিটেক্টৰ বুলি ক'ব পাৰে ধৰক। এতিয়া এই পাৰ্টটোতে আপোনাৰ গোটেই প্ৰশাসনিক কাম কাজ চলে। ওপৰখন আছিলে ৰয়েল কোৰ্ট, সেইখনকে আপোনাৰ ন্যায়াধীশ ফুকনৰ বিচাৰ চৰা বুলি কয়। আৰু ন্যায়াধীশ ফুকন সেইটো সময়ৰ এজন জুডিচিয়েল চিফ জাষ্টিচ। তলখন জেইল, কোটাশাল, আৰু এইটো মেকুৰী ঘৰ। তাতে আপোনাৰ গোটেই ব্লেক কেটখিনি থাকিব, ব্লেক পেণ্টাৰ চলজাৰ, টৰ্চাৰ কৰি আৰু ডাইৰেক্ট কোটাশাল পঠিয়াই দিব। এইটো আপোনাৰ জুমগড়টো দেখুৱাই। আৰু ইয়াত একেবাৰে তলৰটো জেইল, কোটাশাল, ওপৰখিনি ৰয়েল কোৰ্ট। দুটা ফ্ল'ৰ আছিলে ৰয়েল কোৰ্ট। আৰু এইটো আপোনাৰ জুমগড়টো দেখুৱাইছে। 15-20 ফুট ওখ এনেকুৱা 3টা গড়ে গোটেই মনুমেণ্টটো আপোনাৰ বেৰি আছিলে। ব্ৰিটিছৰ সময়ছোৱাতে গোটেই দলং চলং বনাবৰ কাৰণে ভাঙি লৈ গুচি গ'ল। য'ত আপোনাৰ টিকেট কাউণ্টাৰটো বহি আছে তাতে আপোনাৰ এটা গড় আছিলে, সেইটো কয় ভিতৰ গড়। আকৌ গড়গাঁৱক কেন্দ্ৰ কৰি অসমৰ 3 নম্বৰ ৰাজধানী এটা আছিলে বাছগড়। মানে ইয়াত সোমোৱাটো আপোনাৰ ইমান সহজ নাছিলে। এইফালে যিটো দেখিছে এইটো মেটাৰ্নিটি হাউচ, লেবাৰ ৰুমটো। তাৰ যিখন তোৰণ গাঁত লাগি আছে লেবাৰ, তেওঁলোকৰ নৱজাতক মানে আদৰ নিচিনা আছিলে। এডোখৰ বৰচৰা তেওঁলোকৰ কনফাৰেঞ্চ হল হিচাপে ব্যৱহাৰ কৰিছিলে যিকোনো দিশৰ ওপৰত। পাছৰডোখৰ বৰ নিশ্চয় কমন হ'ল। আৰু সিফালে আপুনি গ'লে যিটো মেটাৰ্নিটি হাউচটোৰ ফালে মানে ফৰেষ্ট এৰিয়া এটা দেখা পায়, তাত এখন আগতে প্ৰকাণ্ড বোলে বেজেল আছিলে, গোটেই মেডিচিনখিনি বনাই এইটো চাইডত আছিলে ন? মেটাৰ্নিটি হাউচটো চাইডটো পিছত। আৰু শেষৰটো ৰজাৰ টয়লেট আছিলে। ৰজাৰ পায়খানাটো এইখিনি মানুহে ধৰিব লগা হৈছিলে। সেইখিনি দায়িত্বত আছিলে বুধৰা বৰুৱা। আৰু কাইলৈ কি খাব মানে তেওঁলোকে খাদ্যটো চাইহে ৰজাক, মানে পায়খানাটো চাইহে ৰজাক খাদ্য দিব লগা হৈছিলে। যিটো ধৰক আপোনাৰ এতিয়া ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ ক্ষেত্ৰত কৰে, পৃথিৱীৰ একমাত্ৰ মানুহ। তাৰ আগলৈ আছিলে চাংমাই ৰান্ধনি শালখন, সৰুকৈ দেখাই থৈছে এইখন, যিখিনি চাংমাই টাইটেল। তেওঁলোকে বন্ধনসকলৰ দায়িত্ব দিছিলে সুস্বাদু খাদ্য বনোৱাৰ কাৰণে, মানে ৰজাই খুব বিশ্বাসী আছিলে। আৰু এই কাৰেংটোৱে 7 মহলীয়া আপোনাৰ। গোটেই ঘৰটো নহয় মানে প্ৰকৃততে 3 মহলটো ছিক্ৰেট টানেলৰ কাৰণে মাটি তলত আপোনাৰ বনাবই লগা হৈছিলে। ইয়াৰ পৰা ধৰক দিখৌৰি ঘৰ যাব 3 কিলোমিটাৰ, আনাদাটো গড়গাঁও ৰয়েল প্লেচটো। এতিয়া মানে তলাতল ঘৰৰ মাত্ৰ এইটো বিল্ডিঙে আছিলে অকল 7 মহলীয়া। 7 মহলীয়া, হয়। মাটিৰ তলত 3 তলা, সমতলত 1 তলা, তাৰ ওপৰত 3 তলা, 7 তলা। আৰু এইটো আপোনাৰ বেলবোধন কয়, এনেই দুচালা কয় বংগীয় লেংগুৱেজত দুটা চালাত থকাৰ কাৰণে। তেতিয়াৰ অৰ্থনৈতিক ভঁৰাল আৰু আপোনাৰ এইটো লাইব্ৰেৰী হিচাপে ব্যৱহাৰ কৰিছিলে। ইয়াত মানে আহোমৰ সেই গেলুৱা ইটাটো নাই, যিটো ধৰক আপোনাৰ ডাঙৰ ডাঙৰ গাঁত খানে, তাতে বৰা চাউল, মাটিমাহ, গৰু, শিলিখা, শিলচোন, সমচোন 25-30 গেলাই গেলোৱা পাছত কেলছিয়াম কাৰ্বনেটৰ ৰাসায়নিক বিক্ৰিয়াঘাতী বস্তুটো প্ৰস্তুত হয়। এনেই গড়ে 1000 বছৰ, কিন্তু আপোনাৰ কেলছিয়াম কাৰ্বনেট হোৱাৰ কাৰণে মানে পানী পৰি থাকিলে বস্তুটো ডেমেজ হৈ যায়। সেইকাৰণে মনুমেণ্টবিলাকৰ ৰুফটো খুব ষ্ট্ৰংকৈ বনাইছিলে। সেই ইটাটো নাই, কিছুমান ব্ৰিটিছৰ কিছুমান ইটাৰে মানে ৰিপেয়াৰিং কৰি থোৱা আছে। তো লুটাৰ সময়ছোৱাত তেনেকুৱাবিলাক কাম কৰি থৈ তেওঁলোকে গুচি গৈছিলে। আৰু এইটো আকৌ শিৱ ত্ৰিশূলডাল লগাই শিৱ মন্দিৰ দেখাই থৈছে, পূজা ঘৰটো। য'ত আমি যদি শিৱসাগৰ শিৱদৌলটো চাওঁ, দুৱাৰখন প্ৰায় উত্তৰলৈ থাকে, দক্ষিণলৈ সেৱা ধৰে। কিন্তু ইয়াৰ দুৱাৰখন পূব দিশত আছে। হিন্দু শাস্ত্ৰৰ মতে পূব দিশত শিৱক আৰাধনা নকৰে। আৰু অক্টাগোনেল শ্বেপটোত আছে। অক্টাগোনেল শ্বেপটো আপোনাৰ আহোমৰ নহয়, প্ৰকৃততে বৌদ্ধৰ এটা সৰ্ববৰ্ণৰ প্ৰতীক হয়। চাইনিজ লেংগুৱেজত য়েনিয়াং কয়, তেওঁলোকৰ বাস্তৱতাৰ প্ৰতীক। আৰু এই তলৰ ৰুমবিলাকত ঘোঁৰাশাল আছিলে, মন্ত্ৰফৰ ঘৰবোৰ আছিলে, বিষাক্ত ব্ৰেণ্ডেড ককাহাতবিলাক ৰাখে। এতিয়া কি শাস্তি হ'ব এইটোৱে চলিব, তাতে মেলি দিব আৰু। এনেকৈ আপুনি তলৰ দুৱাৰবিলাক যদি চাই, একেখন দুৱাৰে যে পোনে পোনে একেবাৰে শেষলৈকে গৈ আছে তেনেকুৱা দেখায়। অলপ যদি ধুনীয়াকৈ জেড আকাৰত থাকে, আকৌ অলপ যোৱাৰ পাছত জেড আকাৰত থাকে, তেতিয়া বোলে নামতত্ত্ব বোলে এটা বস্তু ফ'ল' কৰিছিলে। যেনেকৈ আপোনাৰ বাস্তুশাস্ত্ৰৰ মতে ঘৰ দুৱাৰবিলাক একেটা লাইনত বনাব নালাগে, তেতিয়া নামতত্ত্ব ফ'ল' কৰি গোটেই ঘৰটো কমপ্লিট কৰিছিলে। এইফালে আৰ্কিঅ'লজিৰ যিটো আপোনাৰ ৰেলিং লগাই পুখুৰীটো হৈছে, সেইটো মিঠা পুখুৰী বুলি কয়। ৰজাই পানী খাই অন্য মানুহে টাচ কৰিব নোৱাৰে। মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত মানে সেই পুখুৰীটোতে ধৰ্মবিলাক পেলাই পেলাই মানুহবিলাক গুচি গৈছিলে। পাছত বোলে স্থানীয় মানুহে তাত জাকৈ মাৰি সোণ তুলিছিলে। সেইকাৰণে বনজীৱিসকলে সেই পুখুৰীটো সোণতোলা পুখুৰী বুলি লিখে।
আৰু সেই নিৰ্মাণমানতে এটা পুখুৰী আছে খটখটি পুখুৰী বুলি কয় সেইটোত মানে সাধাৰণ সদস্য তাই গা কাপোৰ ধুব মানে গোটেই প্ৰশাসন যন্ত্ৰটো চলাবৰ কাৰণে আটকধুনীয়াকৈ গোটেই বস্তুখিনি ইয়াতে তেওঁলোকে বনাই লৈছিলে এইটো খাৰ বৰিয়াখিনিয়ে খাৰ বনাই শিলদাৰিখিনিয়ে খাই কৰে বিলাকতো ডিষ্টেঞ্চ মেইনটেইন কৰি বনাইছিলে যাতে ব্লাছ সোমাব এইটো এতিয়া কি কয় যিখিনি খাৰ ভৰিয়া তেওঁলোকে খাৰটো বনাই ইয়াৰ আৰু যিখিনি শিলৈদাৰি তেওঁলোকে মানে ফায়াৰিং কৰে এই গোটেই কামখিনি কৰিছিলে সোণাৰী তিৰু পাহাৰত মানে এইটো তেতিয়া ধৰক বিস্কুটৰ এনে ৰুদ্ৰসিংহৰ দিনতে এই কাটাৰৰ বাঁহেৰে 1696 to 1741 সময়ছোৱাত বনাইছিলে পাছত ৰাজেশ্বৰ সিংহই 1765 ইয়াত পতা কৰি পেলালে আপোনাৰ নামটো কৈ দিয়ক মৃগাংক গগৈ মৃগাংক গগৈ থেংক ইউ তো এয়াই আছিল তলাতল ঘৰৰ বুৰঞ্জী আৰু আমি যিটো তলাতল ঘৰ এতিয়া দেখোঁ সম্পূৰ্ণ বিপৰীত ওপৰত যিহেতু এইখিনি কাঠেৰে নিৰ্মিত আছিলে সেইখিনি এতিয়া ভাগি গৈছে আৰু যিটো আমি সাতমহলীয়া তলাতল ঘৰ বুলি কৈ থাকোঁ সেইটো প্ৰকৃততে এইটোহে আছিলে আৰু এতিয়া দেখাটো গোটেইটোৱে নহয় আমি এই পাৰ্টখিনি এতিয়া সম্পূৰ্ণভাৱে দেখিবলৈ নাপাওঁ এইটো আমি যিটো খটখটিয়েদি ওপৰলৈ উঠি যাওঁ এইটোৱে ইয়াৰ ওপৰৰ পাৰ্টটো নাই এইখিনিও নাই এতিয়া এয়াই আছিল তলাতল ঘৰৰ বুৰঞ্জী যদি আপোনালোকে এই তলাতল ঘৰৰ আৰ্হিটো ওচৰৰ পৰা চাবলৈ বিচাৰে তেন্তে আপোনালোকে আহিব লাগিব শিৱসাগৰৰ জয়সাগৰ পুখুৰী পাৰত থকা ৰুদ্ৰসিংহ পাৰ্কলৈ ইয়াৰে হেৰিটেজ মিউজিয়ামত এই আৰ্হিটো আছে তো আজিলৈ বাছ ইমানেই আছিলে ধন্যবাদ